নমস্কাৰ। আমি আজি গৈ আছোঁ মৰিয়নি ফালে। আপোনালোকে গম পাইছে যে আচলতে উজনি অসমত যিটো ধৰি লওক এতিয়া পৰিস্থিতি হৈ আছে, বানৰ ক'বলৈ যিখিনি মানুহ এতিয়া হেৰি হৈ আছে, আমি সেই সকলৰ বাবে আমি কিছু সাহাৰ্য বিচাৰি পিনি আমি অলপ আমাৰ ফালৰ পৰা বন্ধুকেইজনৰ লগ হৈ আমি অলপ সহায় কৰিবলৈ ওলাইছোঁ। বহুতে আমাক সহায়ো কৰিছে, পইচাৰে দিয়ে হওক বা ধৰি লওক কিবা বস্তু কাপোৰ দিয়ে হওক, পানী বটল যেনেকৈ হৈছে, বিস্কুট দিছে, কিছুমানে কাপোৰ দিছে। আমি যিখিনি পাৰোঁ আমি সহায় কৰি ওলাইছোঁ। এতিয়া আমি যোৱা কথা আছিলে আজি 26 তাৰিখে, কিন্তু আমি আজি যাব নোৱাৰিলোঁ কাৰণ আমাক আৰু অলপ সহায়ৰ প্ৰয়োজন হৈছে। সেইকাৰণে আমি 27 তাৰিখ কাইলৈ আমি যাব ওলাইছোঁ আপোনাৰ চাৰিং ফালে, চাৰিং নাথ গাঁৱলৈ। তাত আমি খবৰ লৈছোঁ যে কিছু লোকে পোৱা নাই। এতিয়া আমি আজি আহিছোঁ মৰিয়নি ফালে কালেকশ্যন কৰিবলৈ, অলপ যি পাৰোঁ সহায় বিচাৰি। তাৰপিছত আমি ইয়াত কালেকশ্যন কৰি যি হয় আমি সেই সহায় লৈ পিনি কাইলৈ আমি যাব ওলাইছোঁ। গতিকে আপোনালোকে যদি কোনোবাই ধৰি লওক সহায় কৰিব বিচাৰিছে, তেন্তে ইয়াত তলত এটা ফোন নম্বৰ ওলাই আছে বা স্কেনাৰ এটা দেখিছে আপোনালোকে, তাতে আপোনালোকে যি পাৰে সহায় কৰিব পাৰে। আৰু যদি ধৰি লওক কোনোবাই কাপোৰ চাপোৰ দিম বুলি ভাবে, সেই নাম্বাৰটোত কল কৰিলেও হ'ব, বা আৰু এটা নাম্বাৰ দিছোঁ মই চাইডত ওলাই আছে, এইটো 90854774 এই নাম্বাৰত ফোন কৰিলেও হ'ব, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব। বাকী চাই যাওক, আমি দেখাই আছোঁ যে আমি ক'লৈ গৈ আছোঁ, কেনেকৈ কি কৰিম, এতিয়া আমি সকলোবোৰ দেখাই যাম। এই কোনো ফূৰ্তিৰ কাৰণে আমি বনোৱা নাই এইটো, আমি ধৰি লওক দেখাই দিছোঁ আৰু যে আমি কেনেকৈ কি কৰিবলৈ লৈছোঁ, এইবিলাক আপোনালোকেও চব। গতিকে আপোনালোকেও ওলাই আহক, সহায় কৰক। কাৰণ শিৱসাগৰ আৰু এইফালে আপোনাৰ নাজিৰা চাজিৰা বহুত বেয়া এটা পৰিস্থিতিত আছে, মানুহবিলাক খাবলৈ পোৱা নাই, ভাত খাবলৈ পোৱা নাই মানুহবিলাকে। সেইকাৰণে আমি যিমান পাৰোঁ সকলো ওলাই আহিছোঁ, কাৰণ সকলো ওলাই আহিব লাগিব। আমিও যদি ওলাই নাহোঁ তেতিয়াতো নহ'ব। আৰু ধৰি লওক ভগৱানে নকৰক কাইলৈ যদি আমাৰ এইফালেও এইটো অৱস্থা হয়, তো তেওঁলোকে ওলাই আহিব। গতিকে আমি গোটেইজন বন্ধু লগ হৈ আমি ওলাই আহিছোঁ। এইফালে মোৰ ওচৰত আছে দেৱাৰুণ, আৰু এইফালে কেমেৰা ধৰি আছে মোবাইল অনুপম আকাশ, আৰু এইফালে আছে জিৎ। ই মোৰ একেলগ শত্ৰু আছিলে, কিন্তু এতিয়া বন্ধু বাৰু। তাৰপিছত এইফালে অবিনাশ আছে, এইফালে আছে প্ৰলাপ। আমি গোটেইখিনি লগৰ একেই। এতিয়া আমি ওলাই গৈছোঁ মৰিয়নি ফালে, যি পাৰোঁ আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাওক। ধন্যবাদ। আমাৰ নামটো ক'ব। তোমালোক কেনেকৈ লাগিছে এইটো কথা? সহায় কৰা মানুহ সহায় কৰা ভাল লাগিছে নাই? ভাল লাগিছে। মৰিয়নি কালেকশ্যন কৰিলোঁ যিমান পাৰোঁ। এতিয়া আমি ইয়াত মৰিয়নিত প্ৰায় এঘণ্টামান কালেকশ্যন কৰিছিলোঁ। চবেই দিব পৰা নাই কাৰণ বহুতে কালেকশ্যন কৰিছে। এতিয়া আমাৰ ইয়াত 4,000 কিমান আছিলে অবিনাশ? 4,193 টকা আমি ইয়াত কালেকশ্যন কৰিলোঁ। বাকী আমাৰ আগৰ আছিলে, বাকী এতিয়া আমি আৰু চাম অলপ ক'ৰবাতখিনি কৰি পাৰি নেকি। এইফালে ৰেমানে পইচাখিনি হেৰি কৰি আছে, এইফালে খাই অলপ মিলাই হৈছেহি। বাকী আৰু কি পাৰোঁ চাওঁ, মানে যিমান আমাৰ কালেকশ্যন কৰিব পাৰিম
যিমান পাৰিম কালেকশ্যন কৰিবলৈ যিমান উঠিব সিমানে ভাল, কাৰণ আমি বছৰ দি আহিম তেতিয়া মানুহক সহায় কৰিব কেইজনক দেখাই দিয়া। বাকী এইফালে আমাৰ গোটেইকেইজন আছে, চাই লওক। এইফালে প্ৰহ্লাদ, এইফালে আমাৰ এয়া জিৎ, আৰু এইফালে এয়া অভিনাশ, আৰু এইফালে হ'ল এয়া অনুপম, আৰু এইফালে আছে এয়া দেৱানন্দ গগৈ, চবতছে খাতৰা মানুহ নকওঁ আৰু বাকী আপোনালোকে চাই থাকক, আমি চব দেখাই যাম। বাকী আপোনালোকে দেখিছে এইবিলাক আগৰ ক্লিপখিনি কালেকশ্যন কৰি হেৰি কৰিলোঁ, বা কিছুমান মানুহে মানে নিজে নিজে আহি আমাক দিছে, মানে ধৰি লওক যিমান পাৰে। অনলাইনতো আছে পইচা কেইটামান, অনলাইনত আছে ন কেইটামান, মানে আমাৰ 5,000 টকা হ'ল আৰু ধৰি লওক মৰিনিত। আমি বেছি হোৱা নাই, আমি আধাটোৱে কৰিলোঁ। উলিয়াবা খালি দেই, মই অলপ কৰিব লাগিব। আমি এতিয়া অলপ কালেকশ্যন কৰিলোঁ, কালেকশ্যন অলপ টাইম ৰখিলোঁ, ৰখি পিনে কালেকশ্যন কৰিলোঁ আকৌ। তাৰপিছত এতিয়া কিমান মানুহ উঠিলে চাইছোঁ। এতিয়া আমি ইয়াত বজাৰখিনি কৰি ল'ম, ইয়াতে ৰখিছোঁ দোকানৰ আগত, বজাৰখিনি কৰি ল'ম, কি কি লাগে কি নাই। এটা কৈ দিয়া অলপ কালেকশ্যন কৰিলোঁ এতিয়া না। কালেকশ্যনটো কৰাটো হ'ল, কিমান হয় চাওঁ, কিমান ওলাই চাওঁ, কেনেকৈ কি হয়, বস্তুখিনি বজাৰ কৰিম। হয়, আৰু সকলো ওলাই আহক, সকলোৱে সহায় কৰক, সকলো ওলাই আহক যাতে একেলগে সহায় কৰিলে ভাল, কাৰণ কেতিয়াবা আমাৰো এনেকুৱা দিন আহিব পাৰে। সেইবাবে আমি সকলোৱে মিলি কাম কৰাটো ভাল, আৰু সকলো ওলাই আহক, ৰাইজৰ কাৰণে ওলাই আহিব লাগে, ৰাইজৰ কাৰণে ওলাই আহিব। এইফালে হিচাপ কৰি আছে 1200, ইয়াত 1210 টকা আছে। 1210 টকা। কিবা ক'বা ৰাইজৰ কাৰণে? বিস্কুট এটা দিলে বাৰু দেই, কিয় হেল্প কৰিলে আমি কালেকশ্যন কৰি আছোঁ ন আমি। 1210 টকা এতিয়া বজাৰখিনি কৰিম। 1210 টকা আছে। 1210 টকা। জিত কিবা এটা ৰাইজে বহুত সহায় কৰিছে আমাক, আমিও কামত লাগি আছোঁ। সেইটো ৰাইজৰ কাৰণে ন, ৰাইজৰ কাৰণে। জয় জুবিন দা। অনুভৱ কিবা এটা? আমি জুবিন যুগৰ মানুহ, গতিকে সকলো ওলাই আহক, সহায় কৰক, কাৰণ বহুত বেয়া পৰিস্থিতি হৈছে তাত। মানুহে মানুহৰ বাবে সকলো ওলাই আহক। জয় জুবিন দা। আমিতো ইয়াত চেঞ্চুৰীতে লৈ আছোঁ, এইফালে আহি মই বজাৰখিনি কৰি লৈছোঁ। এতিয়া ইয়াত লৈ সেইখিনি স্পৰ্টটো লৈ লৈছোঁ, কাৰণ মহিলাৰ কাৰণে দৰকাৰ হয়, তাত দিগদাৰ হ'ব পাৰে। 50 পিচ ন, 50 পিচ লৈ লৈছোঁ আমি ইয়াত। আমি এতিয়া গোটেইখিনি কালেকশ্যন কৰি বজাৰ কৰি আহিলোঁ, ৰুম পালোহি। এইবিলাক বস্তু খাই দিওঁ মই বোলে, ইয়াত বস্তু আছে, এইফালে আছে, আৰু এইখিনি কাপোৰ চাপোৰ আহি আছে, এতিয়া আনি আছে লগৰ ছোৱালীয়ে, আৰু বস্তু মন কিবা কিনিবলৈ আছে, এইবিলাক কিনি এতিয়া মন বনাই দিলে। তাৰপিছত এতিয়া আমি কাইলৈ ওলাই যাবলৈ, আমি যাম নাজিৰাৰ নাথগাঁৱলৈ যাম। আমি তাত আমি কথা পাতিছোঁ তাৰ বিজনেছ মানুহক, তেওঁলোকে আমাক খবৰ দিলে যে তেওঁলোকে ইমান তেনেকৈ বস্তু পোৱা নাই, সেইকাৰণে আমি তাত যাব ওলাইছোঁ। গতিকে সহায় কৰা সকলোকে ধন্যবাদ। আমি বাকী তাত কাইলৈ যিখিনি কৰি আমি সকলোবিলাক ভিডিঅ'ত আপোনালোক পাব চাবলৈ, নেক্সট ভিডিঅ'ত পাই যাব ইয়াৰ পাছত। আপোনালোকে সহায় কৰক, কাৰণ সেই মানুহখিনি বহুত বিপদত আছে। সেইখিনি টাইমত কিবা এটা কোৱা সকলোৱে একো নাই, সকলো ওলাই আহক, সকলোৱে সহায় কৰক।
কিবা এটা আমি ৰাইজৰ বহুত সঁহাৰি পালোঁ, ধন্যবাদ। অবিনাশ কিবা এটা কয়। ৰাইজৰ সহায়ৰ বাবে বহুত বহুত ধন্যবাদ। আৰু অনুভৱে কিবা এটা কৈ দিয়া। আমাৰ কেমেৰামেন সকলো ওলাই আহিছোঁ আজি। আজি আমি কালিৰ পৰা আমি বহুত ৰাইজে আমাক সহায় কৰিছে, গতিকে যিসকলে আমাক সহায় কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰাপক্ষত আপোনালোকেও যিমান পাৰে সহায় কৰক, কাৰণ তেখেতলোক মানে যিটো চিটুৱেশ্যন হৈ আছে এতিয়া অসমত আমাৰ, যিহেতু আমাৰ শিৱসাগৰ চাইডত বেছি হৈ আছে, গতিকে সকলো ওলাই আহক। মানুহৰ বাবে যদি নকৰে তেতিয়া কোনে কৰিব। গতিকে আমি জুবিনদাৰ সকলো অনুৰাগী গতিকে আমি সকলো ওলাই সকলো সহায় কৰিব লাগে। আৰু বাকী আমাৰ লগত আৰু ৰাজ পল্লৱ আছিলে, প্ৰহ্লাদ আছিলে, এতিয়া আজি বৰ্তমান নাই, এতিয়া গুচি গ'ল ঘৰলৈ। বাকী সিহঁতকো ধন্যবাদ আমাক সহায় কৰি দিয়াৰ কাৰণে। আৰু আছে আৰু বহুত আৰু আছে। ঠিক আছে, ধন্যবাদ।